Hello guys and welcome to my channel. এয়া দেখা পাইছে ঘৰৰ আগত মেক্সিমো ৰৈ আছে আৰু ভাগিন দুটা ভিতৰত লগতে জিমি। তো আপোনালোকে ভাবছে কি জানি সদায় যিটো মানুহ চাহৰ কাপ বা জিমিক লৈ ভিডিঅ' আৰম্ভ কৰে আজি সেইটো দেখোন মেক্সিমো লৈ আৰম্ভ কৰিছে। মানে আজি মই কি ক'ম আৰু বৰ লাজতে ক'ব লগা হৈছে। সত্য যুগতে গৈছিলোঁ এটা পিকনিক। সত্য যুগ মানে 2023 চনৰ লাষ্টৰ দিনা 1 ডিচেম্বৰ আমি গৈছিলোঁ এটা পিকনিক। কিন্তু ইমানে মই ৰেগুলাৰ পাৰ্চন কি ক'ম আৰু সেইকাৰণে আজি 2 মাহৰ মূৰত য'ত পিকনিকৰ মানুহৰ পিকনিক ভিডিঅ' আপডেট দি ফটো শেষে হ'ল কিজানি চোৱা মেলা মই এতিয়া ভিডিঅ' দি আছোঁ। তো যিয়ে নহওক আমি ওলাইছিলোঁ 3টা ফেমিলি পিকনিকত প্ৰত্যেকবাৰ আমি পিকনিকত নিজৰ গাড়ী লৈ যাওঁ য'ত বেছি মজা নালাগে নিজৰ গাড়ী 3টা 4টা মানুহ বহিছোঁ অকল নিজৰ ঘৰৰ মানুহকেইটা বহিছোঁ আৰু একো লেকচাৰ নাই ঘৰত কেইটা মানুহ দেখাই পাই থাকোঁ হেনে কথা পাতিয়ে থাকোঁ। তো বেলেগকেইটা লগত আকৌ সেই তাতে যায় অলপ টাইম কথা পাতিলে আকৌ আহিবৰে হয় খাইব আহিবৰে হয়। সেইকাৰণে এইবাৰ হাজবেণ্ডে ডিচাইড কৰিছে যে এইবাৰ আমি নিজৰ গাড়ী নহয় এইবাৰ আমি মেক্সিমো ভাড়াৰ গাড়ী লৈ যাম। একচুৱেলি বিচাৰিছিলোঁ ট্ৰেভেলাৰ কিন্তু যিহেতু 31 তাৰিখ সেইদিনাতো আৰু পিকনিকে পূৰা উভৈনদী দি দিয়ে সেইকাৰণে ফাইনেলি আমি কি কৰিলোঁ মেক্সিমো ল'লোঁ। আৰু এই লেকচাৰ দিওঁতে আমি আহি পালোঁ বগামাটি। এইখন হৈছে মেইন গেট য'ত আপুনি এটা ভাৰী ভৰকাম দিব লাগে সোমোৱাৰ কাৰণে কি ক'ম আৰু 300 মান টকা আছিল নেকি। পুৰণা ভিডিঅ' যাতে কি পইচা দিছিলোঁ চব পাহৰিছোঁ আৰু গাইজ কি ক'ম আমি ইমানেই আৰ্লি পাৰ্চন আমি ঘৰৰ পৰা ওলাওঁতে 11টামান বাজিছে নেকি। আৰু তাতে আমি ভণ্টিৰ ঘৰত সোমাইছোঁ তাতে তাহাঁতক পিক আপ কৰি পেলাই আমি অহালৈকে বগামাটিৰ অলৰেডি এই কাষৰ এখিনি জেগা খালী দেখিছেনে ভোজপাত দেখা হৈছে ইয়াতে এটা পাৰ্টি খাই লৈ গৈছে। আৰু আমি তেতিয়াহে কি কৰিছোঁ আহি পাইছোঁ আহি পায়ে ফাৰ্ষ্ট হামলা দিছোঁ পায়সত। এই ভণ্টিয়ে পায়স বনাই লৈ গৈছিল ইমানে মজা পায়স বনায় কি ক'ম আৰু মজা বনায়। তো পায়স আৰু ব্ৰেড বাটাৰ জেলিৰ লগত আমাৰ ফাৰ্ষ্ট আৰম্ভ কৰিছোঁ। তাৰপিছত এই চেৰা ভিন্দটো এইটো হৈছে আমাৰ কুল এণ্ড কাম ভিন্দুক এটা ডিউটিত লগাই দিছোঁ। ইফালে মায়ে ভাজি কুটি আছে আৰু মাৰ লগত বাইদেউহঁতৰ লেকচাৰ দি খাই কিবা কিবি কৰি আছোঁ আৰু আমি চবেই একেলগে। তো ইফালে হাজবেণ্ডে কি কৰিছে মাংস বনোৱাত লাগিছে। তো ভিন্দৰ ডিউটিটো কিয় পৰিল জিনিয়াছ মোৰ কথা কি ক'ম আৰু কিমান চাব্বাচি দিব মোক। মই যোৱা ৰাতিয়ে আগদিনা ৰাতিয়ে দেখা নহৰু চেলাই ডিব্বাকে ফ্ৰিজত ভৰাই থৈ এনেকুৱা দেখাইছিলোঁ যে মোৰ নিচিনা ৰেছপনচিবল পাৰ্চন আৰু কোনো নাই। আৰু মই ইমানেই ৰেছপনচিবল ডিব্বাকেইটাত ভৰাইছিলোঁ 2024 চনৰ মাঘৰ বিহুত খাম বুলি নেকি পাহৰি থৈ গুচি আহিলোঁ। বেলেগ মানুহ হোৱালে কিজানি পথাৰ গুটিটো পিঠিতে মাৰি দিলা হয় কিন্তু নাই ভিন্দো কুলেন কাম কাৰণে বেচেৰা তেওঁ গোটেইখিনি আকৌ বটি দিছে। কিন্তু আমাৰ কাৰণে ফেমিলিত এটা বস্তু ভাল এইবিলাক বস্তু পাহৰিলেও কাৰো গালি পাৰি নিয়ম নাই। হাজবেণ্ডে হওক শাহুমা হওক শহুৰ দেউতাক যোনে হওক আজিলৈকে কিন্তু নাই। নিজৰ ঘৰতে কিন্তু দেউতাহঁতৰ পৰা গালি খাই পাইছোঁ ইয়াতে কিন্তু এইবিলাক নাই। তো যিয়ে নকয় ফাৰ্ষ্ট মাংস ভাজা গাহৰি ভাজা দি আৰম্ভ কৰিছোঁ। এইজনে হৈছে আমাৰ কুল এণ্ড কাম ভিন্দটো। আৰু ছেম পাৰ্চনেলিটি মোৰ কি ক'ম হাজবেণ্ডৰ নহয় দেই। হাজবেণ্ডৰ দেখা পাইছোঁ হাজবেণ্ডৰ ইমান ছেম কুল পাৰ্চনেলিটি নাই। ছেম কুল এণ্ড কাম মানুহ হৈছে মোৰ ভনী জোৱাইটো। হাজবেণ্ডো অৱশ্যে কুল এণ্ড কাম মানুহে হয়। তাৰমানে এইবিলাক বস্তুত কোনোদিন একো কৈ পোৱা নাই। আৰু সিহঁতক দেখিছে নাই পূৰা একদম ধাম ধুম চুবাইছে। তো খাই বৈ উঠি অলপ বগামাটিৰ ভিউটো আপোনালোকক দেখাই দিছোঁ। বহুতেই ধুনীয়া লাষ্ট টাইম আমি গৈছিলোঁ চানডুবি 3-4 ঘণ্টামান দূৰো আছিল বাচ্ছাৰ কাৰণেও বহুত কষ্ট পাইছে। সেইকাৰণে এবাৰ আমি অকণমান ওচৰৰ জেগা চিলেক্ট কৰিছোঁ। এইটো মই পেটলিটো সেইকাৰণে ধামধুম আহি আছোঁ আৰু এই হাতত লৈছোঁ ডাঙৰ এই কি কয় ভাগিনটো ডাঙৰ বাইদেউৰ ছোৱালীজনী ভাগিনটো লৈ পেলাই আমি ধামধুম আহি আছোঁ। আহি পেলাই পানীত নামি গৈছোঁ। পানী বুলি ক'লে এনেও ভাল লাগে হয় নাই। বানপানীৰ পানী হওক বগামাটিৰ পানী হওক ইফালে শিলে ভৰিত যি বিন্ধা দিছে কি ক'ম। পানীত নামিছে আমি এইফালে আমি পূৰা পেট পূজা কৰিছোঁ। সেইখিনি অলপ মাংস হজম কৰা বুলি কয় যে মাংস হজম কৰিব গৈছিলোঁ। আৰু আমি পূৰা ট্ৰুলি মাংস ভুজি সেইকাৰণে মাছ চাছৰ ব্যৱহাৰ নাই সদায় মাংসই খাইছোঁ। তাৰপিছত আমি চবেই নাওত উঠিছোঁ এনেকৈ আগলৈকেও ক'ম। কিন্তু বগামাটি আপোনাৰ আছে ক'ত তামোলপুৰত আছে। আৰু এইটো ডেষ্টিনেশ্যন চিলেক্ট কৰা মেইন মানুহটো আছিল মোৰ হাজবেণ্ড। কাৰণ কিয় ভণ্টিটো বাচ্ছা আছে 2টা টুইন বেবী বাইদেউৰো আছে বাচ্ছা। সেইকাৰণে ইমান দূৰ জাৰ্ণি বাচ্ছাৰ লগত এইটো সম্ভৱেই নহয়। সেইকাৰণে আমি যাতে দেৰিকৈ গ'লেও ওচৰৰ জেগা হয় আৰু দেৰিকৈ গ'লেও আমাৰ টাইমটো মেনেজ হৈ যায় আমি সেনেকুৱা জেগা লৈছিলোঁ। সেইকাৰণে বগামাটি চিলেক্ট কৰা হৈছিল। বিৰাট ধুনীয়া প্লেচ চাৰিওফালে বেলেগ জেগাত থকা যেন লাগে আৰু তাতে বিভিন্ন ধৰণৰ এডভেঞ্চাৰ স্পৰ্টছবিলাকো আছিল। ক'ৰবাত চাইক্লিং কৰিব পাৰিব তাত কিবা ৰ'প ক্লাইম্বিং হাইকিং কৰিব পাৰিব আপুনি তাতে আৰু কিবা কিবি ভালকৈ এইবিলাক নামেই নাজানো কিবা কিবি বহুত আছিল। আৰু বহুত পুৰণা হ'লো নে পাহৰিয়ে গৈছোঁ কিছুমান কি ক'ব আৰু ইমান পুৰণা ভিডিঅ' কেতিয়াও ভাবোঁ যে আপলোড নিদিওঁ কিন্তু ভাবছোঁ আমি কষ্টকৈ বনাই আনিছোঁ দেখাওঁ দে চবকে বগামাটিখিনি আৰু অলপমান হয়নে নহয়। তো ভিডিঅ' কথা কেইটামান তিৰোতা মোৰ ফালে চাইছিলে। এইফালে হাজবেণ্ডতে পূৰা হাজবেণ্ড আৰু এই চবেই পূৰা একদম কাম কৰা কৰিত লাগি ইফালে ভিডিঅ'বিলাকো ভিডিঅ' ক'ত গৈছে কি ক'ম
পাত্তাই পোৱা নাই মানে ইমানে পুৰণা হৈছে গাইছ মই কি কওঁ মোৰ ভাষা নাই এইফালে আমি খোৱা বোৱা হোৱালৈকে আধা মানুহ খাই ফেলে মানে গাড়ী চাড়ী লৈ ৰেডি গাড়ী লৈ যাব ওলাইছে আৰু য'ত আমি কি কৰিছোঁ আমি তেতিয়া ভাত আঞ্জা বনাই আছোঁ লাষ্ট পাৰ্টিত মানে বাইদেউ আৰু মায়ে ধামধুম খাই আছে আমাৰ খোৱা হৈ গ'ল চবৰে আৰু এতিয়া মানে ৰোৱা থোৱা কালেক্ট কৰাত লাগি আছোঁ তো মানে আপোনালোকেও যদি মানে বগামাটি আহিব না আহিব বহুতেই ধুনীয়া প্লেচ হয় বগামাটি আৰু মানে ইমান ধুনীয়া মানে তাতে সেয়া এই দেখিছেনে এইখন নাও উঠিলে আপুনি ধৰক কি কয় 30 টকা দিব লাগিব যিখন আমাৰ তুলুং ভুতুং নাওখন আছে সেইখনতে এইখন তুলুং ভুতুং নাও সেইখন আপুনি 10 টকা দিলেই হৈ যাব কিন্তু আমি তুলুং ভুতুংখনত উঠা নাই কাৰণ ভয় লাগে নে এফালে সাঁতুৰিব নাজানো পৰিলেনো কোনে বাচাব তো এই মানে নাওত উঠোতে চালা বদমাছ ইমান চিঞৰছে একো উঠাব লাগে চালা কুকুৰে নে মানুহ মোৰ কেতিয়াবা ডাউট হয় তোমাৰ চব কি বুজি পায় আৰু তো ফাইনেলি গাড়ীত মানে আমি চবে ৰেডি হৈছোঁ আৰু আহিবৰ কাৰণে তো ইয়াত কাষত এখন মেলাও আছিল এই দেৰিকৈ অহাৰ মানে মছলা পাইছোঁ মেলা চালে একো চাব নাপালোঁ এই মেলাৰ পৰা ভনী যোৱাইটোৱে কিন্তু ধামধুম তিল আৰু নাৰিকল ঘৰৰ কাৰণে কিনি লৈ গৈছে আমি মেলাৰ মতো লাষ্টতে দেখা পাইছোঁ য'ত মানে চব মানুহ গৈছে আৰু তো মানে আপোনালোকে নেক্সট টাইম বগামাটি আহিলে অলপ সোনকালে আহিব এনেকৈ যাতে আপোনালোকে ফুৰিব পাৰে তো আৰু ইয়াত বোলে হাতীও ওলায় সেইকাৰণে আমি অলপ সোনকালে ওলাই দিছোঁ বাচ্ছাও আছেতো আৰু হাতী বুলি ক'লে ভয় লাগে এনেই মৰাই ভাল লাগিলে হাতীৰ গছকা চচকা খাই মৰাতকৈ মানে পেটকা চেটকা ওলাই যাব সেনেকৈ মৰাতকৈ এনেই মৰাই ভাল তো গাইজ আজিৰ কিন্তু ভিডিঅ'টো মই কথিত ভাষাত কৈছোঁ এইটো হৈছে মোৰ অৰিজিনেল ভাষা আমি ঘৰত লিখিত নকওঁ কথিত কওঁ তুমি তোমাক কওঁ কিন্তু কথিতই কওঁ তো ফাইনেলি আমি বগামাটিৰ পৰা ওলাই দিছোঁ একদম লাইনকৈ ধূলি এসোপামান গাড়ী তো ৰাস্তাত আহোঁতে এখনৰ বেয়াও হৈছিল অলপ হেল্প কৰিব চেষ্টা কৰিলোঁ কিন্তু নোৱাৰিলোঁ বাৰু যিয়ে নহওক আকৌ লগ পাম কেতিয়াবা নেক্সট ভিডিঅ'ত আৰু যোৱা বছৰৰ পিকনিকটোতো দেখালোঁ এইবছৰৰ পিকনিকত আকৌ লগ পাম বাই বাই